বা কি মজা স্নোফল হৈছে অ' চুনুকি বাই চাগে গমেই নাপায় মই তাইক মাতি দিওঁগৈ দেখাম আহি মেলি আৰু তাৰপৰা আমি স্নোমেন বনাম অ' চুনুকি বাই তই বাহিৰত স্নোফল হৈছে বুলি গম নাপাওঁ নেকি ভিতৰতে সোমাই সোমাই যে কি কৰিছে তইহে জান অকৰা মই কেতিয়াবাতে গম পাওঁ তইহে শুই আছিলি আকৌ ঐ চুনুকি বাই ব'ল আমি স্নোৱেদি সেই স্নোমেন বনাম ব'ল ঐ ল'ৰা ছোৱালী তহঁতি ক'লৈ যাওঁ আমি সেই স্নোফলত সেই স্নোমেন বনামগৈ তহঁতৰ পৰগতি লৈছে নিহা ইমান ঠাণ্ডাখনত ভিতৰত লেপ লৈ শুই থাকিব লাগে কিবা এটা খাব লাগে চাহ একাপ খাব লাগে তহঁতি আকৌ সেই স্নোমেন বনাওঁগৈ বেছিকৈ বৰফ নল'বি ঐ ঠাণ্ডা মৰিবি একো নহয় পাপা ৱাও আগফালে ইমান ধুনীয়া স্নোফল হৈছে মই আকৌ ট্ৰাইপডটা লানিলোঁ নহয় এটা কাম কৰোঁ জুলিকে কৈ দিওঁগৈ মোক ভিডিঅ' এটা বনাই দিবলৈ অঁ জুলি শুনা না হেৰি মোক বাহিৰত স্নোফলৰ ভিডিঅ' এটা বনাই দিয়াচোন শাহুৱেকৰ ঘৰত মানে অকণমান সময়ো থাকিব নোৱাৰে মানে এসপ্তাহ কৈছিলহে তেওঁ যোৱা শান্তি অলপ সময় টাইম স্পেণ্ড কৰিবলৈ নাপাওঁ এইজনী গুচি আহে ন ক'ৰবাত যদি বিষ খুৱাই মাৰিহে পেলাই মোৰ খং উঠিব মই মোৰ মাৰ ঘৰলৈ যাবলৈকে নাপাওঁ মোক হ'লে ক'ব যদি মই বিহুৰ দিনাখন দুদিন থাকিলে যাওঁ তুমিনো মাৰ ঘৰলৈ কেলৈ ইমান দিনৰ কাৰণে গৈছা নিজে আকৌ মানে এসপ্তাহ থাকিব এসপ্তাহ পিছত যাব এসপ্তাহ থাকি আকৌ গুচি আহিব আজি তাইক কমেই বোলে আকৌ মোলৈ কি চাই আছা খঙে মোৰ চব বহুত কাম আছে পিংকি বা মোৰ ইমান কাম আছে আৰু আপুনি মোক কামৰ ওপৰতে আৰু কাম দিছে নিজে ট্ৰাইপড লৈ আহিব লাগে আকৌ ভিডিঅ' বনাবলৈ শান্তি নাই আৰু মোৰ একদম দেই মই যদি ভাত বনাই সময় নিদিওঁ তোমাৰ আকৌ মায়ে আকৌ মোকে দুখিব বুলি জুলিয়ে কামখন একদম লাহে লাহে কৰিব আৰু এতিয়া মই যেতিয়া কামবোৰ কৰি আছোঁ আপুনি মোক প্ৰব্লেম দিছেহি চ' মই আপোনাক বনাই দিব নোৱাৰোঁ তোমাৰ যে মুখখন দিনক দিনে বহুত চোকা হৈ গৈছে দেই বাৰু জুলি তোমাৰ লগত কোৱাতকৈ গৰুৰ আগত কোৱা একেই কথা সেইকাৰণে মই তোমাৰ লগত কাজিয়া লাগি নাথাকোঁ লাজ নাইকিয়া চব ইমান বৰফ পৰিছে যাওঁ ছাগলীকেইজনী গঁৰালত ভৰাই আহোঁগৈ নহ'লে ছাগলীকেইজনী মৰিবই ইমান বৰফ পৰিছে লোকে বেংক এটা লগাই থৈছে মোৰ আকৌ কামৰে আজৰি হোৱা নাই তেওঁলৈ যে দিয়া হ'ল মই বৰ বেয়া কাম কৰিলোঁ অঁ হেৰা তুমি ক'লৈ যোৱা মৰিবলৈ চোৱা তোমাক মই ভালকৈ সুধিছোঁ ভালকৈ উত্তৰ দিবা ভালকৈ উত্তৰ দিব নাজানা নেকি আপোনালৈ মোৰ বিয়া হৈ একদম জীৱনটো ধ্বংস হ'ল কৈছিলানো কেলৈ মই হ'বলৈ ক'লেই তুমি হৈ যাব লাগে নি আৰু নিজৰ গাত ভুলটো কেতিয়াও নধৰা কোনেওতো মোক বহুত জোৰ কৰিছিলে হোৱা বুলি এতিয়া মোক কথা ক'ব নাহিব দেই আৰু আপুনিতো মোক কৈছিলে সেই মই মদ নাখাওঁ বুলি মই মদ নাখাওঁ তুমি তামোল নাখাবা বুলি এতিয়াতো তুমি গোটেই দিনটো মদ খোৱা আৰু মইতো তামোল এৰিবও নোৱাৰোঁ কাৰণ মই এৰিয়ে মোক তুমিতো তুমিতো খাই থাকা ন নিজৰ গাত ভুলটো কেতিয়াও নধৰে নিৰ্লজ্জ হ'ব মানে ভাবিছিলোঁ আজি বোলো অকণমান ভাল হ'ম মদ চদ বোলো নাখাওঁ হাজিৰা কৰিমগৈ নাই আজি আকৌ 50 টকা এটা আছে 2 লিটাৰতে যাওঁ মদকৈ খাওঁগৈ এইবোৰৰ লগত থাকাতকৈ নথকাই ভাল